হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু যেতিয়া গৰমৰ বন্ধত ঘৰত আছিলোঁগৈ, ঘৰত খুব মধুৰি পকিছিলে আৰু আমাৰ লগতে ভাগিনটো আছিলে, বৰমাহঁতত আছিলেগৈ, আমাৰ ঘৰত নাছিলে। সি মানে খুব আৰু মধুৰি জেলি খাব, তো বনাবলৈ দিয়ে। মই ভাবিও আৰু বনাব পাৰিম নে নবনাওঁ, নোৱাৰিম। তাৰপিছতে পিছত ভাবিলোঁ নাই, বনাই চাওঁচোন, সি যদি ভাল পায় মই বনাই চাওঁ, তাৰ কাৰণে যদি ভাল পায় সি খাব পাৰিব। তো তাৰ কাৰণে সেনেকৈ বুলি ভাবি বনালোঁ। এতিয়া মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। কেনেকুৱা পায় ভিডিঅ' চাই কেনেকুৱা পায় জনাব। মধুৰি জামৰ বাবে প্ৰথমে মই মধুৰিখিনি ধুনীয়াকৈ ধুই ল'লোঁ। অকণমান বেছি পকাবোৰ কাটি পেলাই দিছোঁ। তাৰপিছত ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। সৰুকৈ কাটি ল'লে নিজলৈ ভাল আৰু এনেকৈ ইমানখিনি 1 প্লেট হৈছে আৰু। তাৰপিছতে কুকাৰত দিছোঁ। ধুনীয়াকৈ কুকাৰত দি পানী অকণমান দিম। পানী জোখটোহে অলপ চাবলগীয়া, পানী বেছি দিব নালাগে। জাষ্ট যে মধুৰিখিনি তিতিছে সিমানখিনি হ'লেই হ'ল আৰু। ইমানখিনি পানী হ'লেই হ'ব, জোখটো চাই গম পাইছে চাগে। তাৰপিছতে ধুনীয়াকৈ ঢাকনখন মাৰি গেছটো জ্বলাই পাতি দিম। তাৰপিছত 5-6টামান চিটি লগোৱাৰ পাছতে দেখিব যে মধুৰিখিনি প্ৰায় সিজি গৈছে। তাৰপিছত তথাপিও ভালকৈ এনেকৈ অকণমান হেতাই হেঁচি লৈ ধুনীয়াকৈ চাকি ল'লোঁ। মই 2বাৰমান চাকিলোঁ কিন্তু। তাৰপিছত ইমানখিনি ওলাইছে আৰু এয়া মই কেৰাহীখন পাতি ল'লোঁ। আৰু ইয়াত চাব, এই কাপটোৰ পৰা আপোনাৰ 1 কাপ ওলাইছে। তাৰপিছতে এইটো 2 কাপ, তাৰপিছত 2 কাপ আৰু আধাতকৈ অলপ বেছি হৈছিলে। তাৰ জোখাৰে মই দিম আপোনাৰ 3 কাপ হ'লে 2.5 কাপ দিব লাগিছিলে, 2.5 কাপ হৈছিলে, মই 2 কাপ অকণমান দিছিলোঁ। তাৰপিছতে ধুনীয়াকৈ লৰাই থাকিম, উতলাই থাকিম। আৰু এয়া দিছোঁ নেমু পানী অলপ, নেমু চেপি দিছোঁ। খালি নেমুটো দিলে মানে কি হয়, অকণমান দিনলৈকে থাকে, বেয়া হৈ নাযায় পটককৈ। তাৰপিছতে এনেকৈ উতল অহালৈকে ৰখি থাকিম আমি। উতল আহিব, উতলাই মাজে মাজে চেক কৰি থাকিম। যেতিয়া আপোনাৰ এনেকৈ একদম পূৰা বাবলছবোৰ ওলাই আহিব, তাৰপিছত এনেকৈ যেতিয়া বাবলছবোৰ ওলাই আহিব তেতিয়া আমি এবাৰ চেক কৰি ল'ম। চেক কৰিবলৈ আমি এনেকুৱা এটা পদ্ধতি ল'ব পাৰোঁ। এই পানীখিনিত যদি আমি যেতিয়া দি দিম, পানীখিনি মিক্স হৈ নাযায়। কিন্তু তাৰ আগত যদি আপুনি চেক কৰা হ'লে পানীত মিক্স কৰি হ'ল লাগিব। তাৰপিছতে গম পাইছোঁ এইখিনি হৈছে আৰু অলৰেডি। অকণমান জ্বলা দিবলৈ জলকীয়া গুড়ি দিলোঁ, অকণমান নিমখ দিছিলোঁ, মই এইটো ক্লিপটোৰ লগত থাকি গ'ল। এইখিনি হৈছে মধুৰি জেলি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব। আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।